সো গাইজ এই মই আজি মাছৰ ৰেচিপি বনাবলৈ লৈছোঁ আৰু ইয়াতে গ্ৰীণ চিলি আৰু আদা নহৰু আৰু পিঁয়াজ দিছোঁ তলফালে আৰু এয়া ওপৰত কণ বিলাহী আৰু এইফালে সৰিয়হ ধুই কিনে মই দি দিছোঁ। এইখিনি মই গ্ৰাইণ্ড কৰি ল'ম আৰু এইফালে মই মিঠাতেল দি কিনে পেনটো পাতি লৈছোঁ আৰু এইখিনি গৰম হ'বলৈ দিছোঁ। তেলখিনি দেখিছেনে গৰম হৈয়ে গৈছে বাৰু। আৰু মই মাছখিনি মেৰিনেশ্যন কৰি লৈছোঁ হালধি নিমখ আৰু ৰেড চিলি পাউডাৰ দি কিনে মানে মই মাছখিনি মেৰিনেশ্যন কৰি লৈছোঁ আৰু এতিয়া মই মাছখিনি ফ্ৰাই কৰি ল'ম। জাষ্ট মাছখিনি মানে অলপ ৰঙচুৱাকৈ ফ্ৰাই কৰিলে ভাল লাগেতো, চায়ো ভাল লাগে আৰু খায়ো ভাল লাগে, সেইটো কাৰণে অলপ জাষ্ট ৰঙচুৱাকৈ মানে মাছখিনি ফ্ৰাই কৰি ল'ম। চ' এয়া মাছখিনি ফ্ৰাই হৈয়ে গৈছে। এইটোৱে কালাৰ ভাল লাগে মাছৰ, বেছি জ্বলাই দিলে ভাল নালাগে। চ' হৈছে মাছখিনি কালাৰ আৰু এতিয়া মাছখিনি মই ওলাই লওঁ। আৰু পিছফালে শুনিছেই চাগে, এইফালে টিকলুৱে কথা পাতি আছে, তাৰ পাপা আছে, খেলি আছে তাহাঁতে। চ' পিছফালে কথা শুনি থাকিব আৰু। চ' গাইছ এইবিলাক ইগন'ৰ কৰি ৰেচিপিটো চাব। আৰু হৈয়ে গৈছে ফ্ৰাই। আৰু কি মানে মই জাষ্ট এই ফ্ৰাই কৰা তেলখিনি মানে এনেই পেলাই দিবলৈ ভাল নালাগে, মানে কিনো এনেই ৱেষ্ট কৰিবলৈ নাই আৰু সেইটো কাৰণে ভাবিছোঁ এই তেলখিনিতে মানে মই মাছখিনি বনাই দিম। আৰু এতিয়া সেই যোনখিনি মানে মই গ্ৰাইণ্ড কৰিছিলোঁ সেইখিনি মই এতিয়া দি দিছোঁ ইয়াতে পেষ্টখিনি। মই এতিয়া ভালদৰে মিলাই ল'ম এইখিনি। মাছৰ লগত কিন্তু সৰিয়হ দিলে মানে টেষ্টটো অলপ বেলেগ লাগে, মানে ভাল লাগে, বেছি ভাল লাগে মানে মাছখিনিত যদি সৰিয়হ দি বনায়। আৰু গ্ৰেভিটো অলপ থিক টাইপৰ হৈ যায় যে, অলপ মোটা টাইপৰ গ্ৰেভিটো হৈ যায়। চ' ভাল লাগে মানে এনেকুৱা মাছৰ লগত এনেকুৱা মানে গ্ৰেভিটো হ'লে। আৰু বেছি পাতলা হ'লে ভাল নালাগে মানে গ্ৰেভি, মোৰ সেনেকুৱাই মানে মোৰ ভাল নালাগে মানে গ্ৰেভি যদি বস্তু কিবা খাওঁ মানে গ্ৰেভিটো মোক থিক গ্ৰেভিয়ে ভাল লাগে। এনেকৈ পাতলা কিছুমানে খায় মানে এনেকুৱা পাতলা, মই ভাল নাপাওঁ আৰু পাতলা গ্ৰেভি। চ' মই অলপ ডাঠকৈ বনাওঁ। সেয়া দেখিছেনে কিমান ধুনীয়া লাগিছে, ভাল লাগিছে, দেখিয়ে গম পাইছেনে এইটো মানে কিমান টেষ্টি হ'ব যেন। আৰু এতিয়া মই ইয়াত লাহেকৈ মই নিমখ দি দিম। নিমখখিনি আৰু নিজৰ সোৱাদ অনুসৰি দিব পাৰি আৰু সেইটোৱে মই দি দিছোঁ আৰু মোৰ নিজৰ টেষ্ট অনুসৰি মই দি দিছোঁ নিমখখিনি। আৰু এতিয়া মই ইয়াতে হালধি দি দিম। এই হালধি অলপ দিছোঁ, বেছি হালধি মোৰ ভাল নালাগে মানে, ৰেড চিলি পাউডাৰটো অলপ বেছিকৈ দিওঁ, হালধিটো অলপ কমকৈ দি বনাওঁ। চ' মই হালধিখিনি দি দিলোঁ। আৰু এতিয়া মই ইয়াতে দি দিম গৰম মছলা অলপ দি দিম। এয়া গৰম মছলা অলপ দিছোঁ। আৰু এতিয়া মই লাহেকৈ অলপ মানে কি ৰেড চিলি পাউডাৰটো দি দিম। মানে কি ৰেড চিলি পাউডাৰটো দিলে মানে কালাৰটো অলপ বেলেগেই হৈ যায়, মানে সেই মছলাখিনি কালাৰটো অলপ চেঞ্জেই হৈ যায়, মানে মোৰ ভাল লাগে মানে ৰেড চিলি পাউডাৰটো দিলে। যিকোনো চব্জি বনাওঁ মই মানে মাছ হওক মাংস হওক বা ভেজ হওক, যিকোনো চব্জি বনালে ৰেড চিলি পাউডাৰটো মানে মই স্কিপ নকৰোঁ। মোৰ মানে কি ৰেড চিলি পাউডাৰৰ কালাৰটো বহুত ভাল লাগে মানে। আৰু মানুহ কি মানে যেতিয়া যিকোনো বস্তু খায় ন, চব্জি হওক বা যি মানে এনেকুৱা মাংস হওক মাছেই হওক, তেতিয়া মানে কালাৰটো যেতিয়া ধুনীয়া দেখায় নহয় তেতিয়া খাবলৈ লোভ লাগি যায়। আৰু কালাৰটো ভাল নহ'লে মানে কি খাবলৈও ভাল নালাগে, চাই মানে লোভ লাগিব লাগে যিকোনো বস্তু বনালে। চ' মোৰ মানে অলপ মছলা বস্তু খাই বেছি ভাল পাওঁতো, সেইটো কাৰণে ইয়াত দেখিছেনে কালাৰটো কিমান ধুনীয়া লাগিছে। মছলাখিনি দেখিছেনে হৈয়ে গৈছে, মছলাখিনি দেখিছেনে তেল ওলাইছে, মছলাখিনি ৰেডি হৈয়ে গৈছে। মিক্সি গ্ৰাইণ্ড কৰি আছে বেকগ্ৰাউণ্ডত, ইগন'ৰ কৰিব আৰু এইবিলাক মাত। আৰু মই এতিয়া ইয়াতে দি দিম পানী অলপ দি দিম।
এয়া মানে কি অলপটোৱে দিছোঁ পানী যাতেকৈ মানে কি এই মছলাখিনিত মানে অলপ পানী লৈ কিনে মানে জাষ্ট অলপ মানে সেই কেঁচা কেঁচা ভাৱ হয় নহয় মছলাৰ সেইটো ভাল নালাগে সেইটো কাৰণে অলপ মানে মই অলপ পানী দি কিনে এই মছলাখিনি অলপ পকাই লওঁ ভালদৰে ভাজি লৈছোঁ যাতে মছলাখিনি মানে কেঁচা কেঁচা ভাৱ নাহে আৰু সেইটো কাৰণে এতিয়া লাহেকৈ মই অলপ বেছিকৈ পানী দি দিছোঁ আৰু বেছিকৈ পানী দিছোঁ যদিও মানে মছলাখিনি মানে কি ইমান এটা পাতলা হোৱা নাই আমাৰ টিকলুৰ মাত শুনিছেনে এয়া দেখিছে হৈ গ'ল ৰেডি মছলাখিনি আৰু এতিয়া মই উতলিবলৈ দিম অলপ ভালকৈ এতিয়া মই ফ্লেমখিনি অলপ বঢ়াই দিম আৰু ভালদৰে অলপ উতলিবলৈ দিম আৰু মাছখিনি এটা এটাকৈ এৰি দিম ইয়াতে চ' গাইজ আৰু মাছ আছিলে সেইখিনি মানে কি জাষ্ট মই এক্সট্ৰাকৈ ফ্ৰাই কৰি ল'লোঁ সেইখিনি মানে কি মই ভিডিঅ' কৰিবলৈ নহ'ল আৰু সেইটো কাৰণে জাষ্ট সেইখিনি ভিডিঅ' নকৰিলোঁ আৰু ইয়াতে দেখিছেনে মাছৰ মাথাও আছে আৰু বহুত সৰুতে খোৱা মাছৰ মাথা আৰু আজি লৈ আহিলে চ' আজি খাই দিম আৰু ইমান দিনৰ পাছত আৰু ইয়াত দেখিছে মই মানে কি গ্ৰেভিখিনি অলপ মাছৰ ওপৰতে দি দিছোঁ যাতে কি মানে পানীখিনি মানে মছলাখিনি আৰু মাছৰ ভিতৰত সোমাই যায় আৰু লাহেকৈ মাছখিনি অলপ মানে মই হেৰি কৰি দিম ইফাল সিফাল কৰি দিম যাতে কি ইটো ছাইডতো মছলাখিনি সোমাব আৰু ইটো ছাইডতো সোমাব দেখিছেনে গ্ৰেভিটো কিমান ডাঠ হৈছে চ' এটা এটাকৈ মই এনেকৈ কৰি দিম যাতে মছলা ভিতৰলৈকে সোমাওক আগতে মাছ নাখাইছিলোঁ কিন্তু এতিয়া মানে কি মাছ খাই ভাল লগা হৈছে চ' আজিকালি মানে মাছ বেছিয়ে খোৱা হয় আৰু মই ধনিয়া পাতখিনি কাটি লওঁ আৰু মানে কি ধনিয়া পাতখিনি কটা হৈ গৈছে আৰু এয়া ধনিয়া পাতখিনি দি দিছোঁ চ' গাইছ আজি ৰেচিপিটো ৰেডি হৈ গ'ল আৰু গাইছ আপোনালোকে জনাবলৈ নাপাহৰিব কেনেকুৱা লাগিলে আৰু এনেকুৱা বনাই চাব আৰু খাব কেনেকুৱা লাগিলে জনাব